মই বিয়া বুলি মিক্স পাটৰ কাপোৰ এযোৰহে লৈছিলোঁ মানে সেইযোৰা ব্লাউজটো হাত দীঘলকৈ চিলালোঁ সেই ঠাণ্ডা হ'ব বুলি কিন্তু এই ৰাতিপুৱা ৰ'দটো দেখি সেইযোৰ পিন্ধিব নোৱাৰি দেই হাত দীঘলকৈ সেইটো কাৰণে মই এইযোৰ চিম্পল কাপোৰযোৰকে পিন্ধিলোঁ মাহী মোৰ বহুত গৰম উঠিছে এই কাপোৰযোৰ খুলি পেলাম এতিয়া মই এইযোৰ কাপোৰ অলপ ৰাতিপুৱা সময়তে পিন্ধি থকাচোন মানে ইমানো এতিয়া গৰম নহ'ব ন দুপৰীয়ালৈহে বেছি গৰম হ'ব তেতিয়া ইযোৰ পিন্ধিবা ইযোৰটো সেই কটা হাতকে চিলোৱা আছে এইযোৰ পিন্ধি অলপ ফটো চটো মাৰি লোৱা তাৰপিছত অলপ দেৰিকে এইযোৰ পিন্ধিবা হ'ব বেছি দেৰি কিন্তু এযোৰ পিন্ধি নাথাকো আকৌ বহুত গৰম উঠিছে মোৰ বেছি দেৰি পিন্ধিব নালাগে তেতিয়া মুখখন ফুলা নাথাকিবাচোন হাঁহি থাকা আকৌ কইনা এনেকৈ থাকিলে বেয়া লাগে নহয় মই অলপ ভিতৰৰ পৰা আহোঁগে দেই অলপ কামত সহায় কৰি দিমগে যোৱা বাহ বৰ ধুনীয়া লাগিছে দেই তোমাক দুজনীক থেংক ইউ পুতুকণ পিছে তুমি এতিয়ালৈকে যে কাপোৰ পিন্ধাই নাই ঘৰত পিন্ধা কাপোৰ পিন্ধি আছা এতিয়া ৰাতিপুৱা মই পিন্ধি থাকিব নোৱাৰো দেই এইবোৰ অলপ মানুহ দুনুহ আহিলেহে পিন্ধিম এতিয়াতো মানুহ দুনুহ অহা নাই অলপ দেৰিকেহে আহিব মোৰ মানে নতুন চোলাটো হাত দীঘল সেইটো কাৰণে পিন্ধিবলৈ মন যোৱা নাই কি কৰোঁ নাজানো আৰু পিছত যিহে গৰম মই এনেকৈ থাকিয়ে ভাল পাইছোঁ মা-দেউতাহঁত ক'ত আছে ভিতৰতে আছে নেকি সেইটো লোৱাচোন মানে মই দুপৰীয়া আহিলোহেঁতেন মানে মোৰ দুপৰীয়া কাম এটা ওলালে সেইটো কাৰণে সোনকালে আহিলোঁ দেই ৰসগোল্লা দিওঁনে ৰসগোল্লা মোক ক'ত দিবি হা মাথা দিলেহে হ'ব মাথাত দিব লাগে নি আপোনাক মাথাতে দিছোঁ ৰ'ব ঐ তোক মাথাত দিবলৈ কৈছে নি মোক যে তেনেকৈ ভাতেই দিওঁ নাই ভাত দে তাৰপিছত ৰসগোল্লা দিবি মোক ভাইটি আমাক ভাত দিয়া আকৌ অথনিৰপৰা ৰখি আছোঁ দিয়াই নাই আমাৰ কাষৰ বুকে ইমান খাই আছে আমাকো দিয়া আকৌ তোমালোক এইমাত্ৰ বহিছাহে আনিছোঁ ৰ'বা আমি জলদি আনা দেই আমাৰ বহুত ভোক লাগিছে এইবোকৰ মাথাত একো নাই নেকি নেদেখেই নে কিনো জানো এইবোৰ বতৰটো কেনেকৈ চেঞ্জ হৈ গৈছে ৰাতিপুৱা এনেকুৱা ৰ'দ দিছিলে ইমান গৰম উঠিছে এতিয়া আকৌ একদম বৰষুণ দি দিলে ডাঙৰকৈ ভালেই হ'ল বৰষুণ দিলে ইমান গৰম উঠি আছিলে এতিয়াহে অলপ ভাল লাগিছে এই গাটো পাই এতিয়াহে ভাল লাগিছে আহিলা বহাংগে যোৱা ৰাতিপুৱা ইমান গৰম হৈছিলে এতিয়া বৰষুণ যাক দি দিলে বুলিহে এতিয়া অলপ ঠাণ্ডা হৈছে দেই নহ'বা এতিয়া কইনাই ৰাতিপুৱাই কাপোৰ খুলো খুলো কৰি আছিলে নহয় এতিয়াবা মনে মনে আছে বতৰটো ভাল হোৱা দেখি বহাংগে ব'লা ভিতৰত মাৰি দিছোঁ ৰ'ব ধুনীয়া হৈছে নে একদম ধুনীয়া লাগিছে কইনাক অকলে ফটো মাৰি দিব লাগিছিলে নহয় স্মাইল প্লিজ ৰ'ব এবাৰ মই ইফালে চাই থাকোঁ তাইৰ পইচা বেলেগলৈ চাইহে মাৰে বেছি নকবি তোৰনো কি দৰকাৰ মই জলৈকে চাই নামাৰোঁ আৰু তাৰ ল'ৰাহে জাননি কেনেকৈ ফটো মাৰিব লাগে তুমি ছোৱালী মানুহে জানো কিবা কেনেকৈ ফটো মাৰিব লাগে তাৰমানে থাক তোমালোকে বিয়া দিনৰ কাজিয়া দেখিছা যে নালাগিবা কইনা মাৰোনে ধুনুকণ খং নকৰিবা মাৰা ফটো মাৰক ধুনীয়া লাগিছে দাদা মোকো মাৰি দিবাচোন অকলে একপি মোক আজি পুৰা একদম হিৰ' গতে লাগিছে হয় নে চুমকি বৌ একদম পুৰা হিৰ' গতে লাগিছে আঁতৰি দে মই বাৰু মাৰা ধুনুকণ মছলা সেইটো ক'ত থলা মানুহ আহিলে মছলা দিবা আকৌ মই ক'ত থলো বাৰু মই অথনি ভিতৰলৈ গৈছিলোঁ যে তেতিয়া চাগে তাত এৰি থৈ আহিলোঁ মই লৈ আহিছোঁগৈ ৰ'বা ধুনুকণ তোক কিন্তু বৰ ধুনীয়া লাগিছে থেংক ইউ গিফ্টটো দি দিয়া যোৱা আপুনি খালেনে খালোঁ দাদা আমাৰ দুজনীক মাৰি দিয়কচোন ফটো একপি বৌ এইটো লোৱাচোন ধুনুকণক বৰ ওখ লাগিছে দেই মোতকৈ দেখোন তই ওখ হৈ গ'লি মই হিল পিন্ধি আছোঁ আকৌ মাৰক ব'লা আমি যাওঁ এতিয়া ব'লা ধুনুকণ থাক দেই আমি যাওঁ যা